মুখৰে সুমংগল সুমধুৰ কুঞ্জৰে মধুকৰে গুৰু আৰু শিষ্যৰ কি সুন্দৰ মিলন কিন্তু অলপ সুকীয়া আচলতে আপোনালোকৰ মাজৰ সম্পৰ্ক সাধাৰণ গুৰু শিষ্যৰ মাজৰ সম্পৰ্কৰ দৰে নহয় আচলতে কিয়নো মই ভাবো মেৰীৰ কাৰণে নচাটো যিমান এক প্ৰত্যাহ্বান তাতকৈ কিন্তু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে আপোনাৰ শিকোৱাটো মেৰীক কাৰণ তেওঁতো সংগীত নুশুনেই তেওঁৰ মাতৃয়ে যোৱাটো খণ্ডত কৈছিল যে তেওঁ 100%ই কাণেৰে নুশুনে বাকৰুদ্ধ গতিকে মুখবধিৰ আপুনি কেনেকে শিকাইছে কেনেকে সম্ভৱ কৰিছে ট্ৰেইনতে ভাবিছো এতিয়া কি শিকামগৈ আপোনালোকে আচলতে এখন মঞ্চত এইটো কথা ক'ব নালাগে কিন্তু মই কৈছো ৰাতিপুৱা 7:30 আহি পাইছো পাই তেওঁলোক য'ত আছে তাত গৈছো দেখিছো জেগাটো অকণমান কম হ'ব বেলেগ এটা জেগালৈ তাইক লৈ গৈছো 8:15 পৰা 10:30 বজাৰ ভিতৰত এই গানটো মই আজি তাইক ৰেডি কৰি দিছো মাই গড আই চেলিউট ইউ মই সঁচাকৈ থিয় হৈ আপোনাক প্ৰণাম জনাইছো আৰু মেৰী 2 ঘণ্টাততো শিকি মই এনেকৈ নাচিব নোৱাৰিম শুনিও যিখিনি তাই নাচিছে গুৰু আপোনাৰ নামটো কি আছিলে গুৰু ময়ূৰী দত্ত মাটিৰ খোজত গানৰ ভৰত নৃত্যৰ ছন্দ সৃষ্টিৰ লয়লাস এয়াইতো সুন্দৰৰ আবাস ভাল লাগিল